লাইট নিউজ 365 প্ৰতিগৰাকী দৰ্শকসকলৰ বাবে লৈ আহিছো সন্ধিয়াৰ কেইটিমান গুৰুত্বপূৰ্ণ খবৰ। মৃদুল ইছলাম মৃত্যুৰ তদন্ত বিচাৰি নতুন দিল্লীলৈ প্ৰতিবাদ। বুধবাৰে কংগ্ৰেছ ৰাজভৱনত চলোৱা কাৰ্যসূচীৰ মাজতে সাংবাদিক দলটোক লক্ষ্য কৰি আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল। এই ঘটনাত বহুকেইজন সাংবাদিক অসুস্থ হৈ পৰাৰ বিপৰীতে মৃদুল ইছলাম নামৰ কংগ্ৰেছ নেতাগৰাকী মৃত্যু হয়। কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ তদন্ত বিচাৰি দিল্লীলৈ প্ৰতিবাদ। নতুন দিল্লী সাংসদ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে সাংসদে। বিৰোধী দলৰ উপসভাপতি গৌৰৱ গগৈ আৰু ৰকিবুল হুছাইনৰ নেতৃত্বত এই প্ৰতিবাদ সাব্যস্ত কৰে। লাইট নিউজ 365 প্ৰতিগৰাকী দৰ্শকসকলক দিবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী খবৰ। ৰাজনৈতিক দলৰ প্ৰতিবাদ কৰাটো কাম নহয়, অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰিছে। গুৱাহাটীত আজি অসম প্ৰদেশ কংগ্ৰেছ যুৱ কংগ্ৰেছৰ প্ৰতিবাদৰ সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ শৰ্মাই হওক, ভূপেন বৰাই হওক, ৰিপুণ বৰাই হওক, কংগ্ৰেছৰ যিকোনো নেতাই নহওকনো কিয়, তেওঁলোকে যোৱা কেইটামান দিনৰ পৰাই গুৱাহাটীত গুলী চলোৱা হোৱাটো বিচাৰিছে। কংগ্ৰেছৰ 2-3টা নেতাৰ মাজত কোনে ডাঙৰ নেতা হ'ব তাক লৈ প্ৰতিযোগিতা চলিছে। ডক্টৰ শৰ্মাই আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম কাজ নহয় বুলিও উল্লেখ কৰে। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে জনতা ভৱন ৰাজভৱনৰ কাষত আন্দোলন নিষিদ্ধ কৰাৰ বিৰুদ্ধে অখিল গগৈৰ হুংকাৰ। শৰীৰৰ যিটো অংশত ঘাঁ-ঢুকুৰ হৈছে মলম তাতে লগাব লাগিব। বেমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰখনৰে হৈছে, গতিকে ঔষধ জনতা ভৱনত নলগাই ক'ত লগাম? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 19 ডিচেম্বৰ 2024 তাৰিখে বৃহস্পতিবাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি আয়োজন কৰা এক সংবাদ মেলত ৰাজভৱনত সমীপত আন্দোলন নিষিদ্ধ কৰাৰ ঘোষণা কৰাৰ পাছতে ইয়াৰ বিৰুদ্ধে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ জৰিয়তে ৰাজভৱন আৰু দিছপুৰত প্ৰতিবাদ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল। তাৰ পাছতেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এনেধৰণৰ প্ৰতিক্ৰিয়াই প্ৰকাশ কৰিছে। লাইট নিউজ 365 প্ৰতিগৰাকী দৰ্শকসকলৰ বাবে লৈ আহিছো ইয়াৰ পৰৱৰ্তী খবৰ। মুম্বাইত ভয়ংকৰ ফেৰী দুৰ্ঘটনাত নিহত 13 জন। মুম্বাই সাগৰত সংঘটিত হৈছে ভয়ংকৰ জাহাজ দুৰ্ঘটনা। নৌসেনাৰ নাও আৰু নিৰ্মল কমল নামৰ ফেৰীৰ মাজত সংঘটিত হৈছে এই ঘটনা, যাৰ ফলত 13গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত 10গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। উক্ত ফেৰীৰ দুৰ্ঘটনাত নৌসেনাৰ 3গৰাকী কৰ্মী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত 2জন লোক। ঘটনাৰ সংঘটিত হোৱাৰ কিছু সময় পিছতেই উদ্ধাৰ অভিযান আৰম্ভ হয়। হেলিকপ্টাৰৰ সহায়ত চলিছে উদ্ধাৰ অভিযান। জানিব পৰা মতে 101গৰাকী যাত্ৰী সুকলমে উদ্ধাৰ কৰা হৈছে। ইতিমধ্যে দুৰ্ঘটনাত নিহত পৰিয়াললৈ 5 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ চৰকাৰে। ঘটনাৰ তদন্ত ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, লাইট নিউজ 365।